Hello guys, welcome back to my channel again. So আজি মই বনাবলৈ গৈ আছো এটা ট্ৰেডিশনাল Assamese plus Rabha traditional dish. তো মই আজি বনাবলৈ গৈ আছো এটা ট্ৰেডিশনাল ৰেচিপি যোনটো হৈছে আমাৰ ৰাভাসকলৰ কামৰূপৰ ৰাভাসকলৰ এটা ট্ৰেডিশনাল ডিশ হয় যোনটো হৈছে বাহৰ গাজাৰ আঞ্জা হয়। তো আহক গাইজ মোৰ লগতে শিকিলক আপোনালোকে কেনেকৈ বনায় ন। তো আপোনালোকে ট্ৰাই কৰিব পাৰে ঘৰত। তো এইটো হৈছে একদম চিম্পল ৰেচিপি। তো প্ৰথমতে আমি বাহৰ গাজাখিনি আমি কাটি ল'ব লাগিব সৰু সৰুকৈ। তো একদমেই খুট খুটকৈ কাটি ল'ব লাগিব। তো বহুতে হয়তো ট্ৰাই কৰি পোৱা নাই চাগে আজিলৈকে এতিয়ালৈকে। তো ট্ৰাই কৰিব পাৰে নেক্সট টাইম। তো যদি মোৰ ভিডিঅ'টো চাই ভাল পায় প্লিজ যাতে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিয়ে। তো আমাৰ মেইন ইনগ্ৰিডিয়েণ্টছ হ'ল বাঁহৰ গাজ, মচুৰ দাইল, আদা নহৰুৰ পেষ্ট, খাৰ, কলৰ খাৰ আৰু জলকীয়া। তো প্ৰথমে কেৰাহীখন গৰম হ'ব দিম, তাৰপিছত আমাৰ বাঁহৰ গাজখিনি তাতে কেৰাহীখনত দি দিম। তো তাতে আমাৰ মচুৰ দাইলখিনি দি দিম। তো আমি একো অইল ইউজ নকৰোঁ ইয়াতে, একদম অইল ফ্ৰী হয়। তো আমি কেৰাহীখনত পানী দি দিম, নিমখ অকণ দিম, মানে সোৱাদ অনুসাৰে নিমখখিনি দিম। নেক্সট আমি 20 মিনিটমান আমাৰ পানীখিনি উতলিবলৈ দিম। তাৰপিছত আমাৰ কলৰ খাৰ দি দিম। এতিয়া ধুনীয়াকৈ আমি সিজিবলৈ দিম আমাৰ বাঁহৰ গাজখিনি। তো ওপৰত উঠি অহা ফেনবিলাক আমি অলপ গুচাই দিম। নেক্সট আমাৰ আদা নহৰুৰ পেষ্টখিনি আমি দি দিম। অলপ মিক্স হ'বলৈ দিম। তো আমাৰ দালিখিনি অলপ গলিবলৈ দিব লাগিব আমি। নেক্সট জলকীয়া দুটামান পেলাই দিম। তো আমাৰ দালিখিনি অলপ ঘুটিবলৈ দিব লাগিব আমি। তো আমি ঘুটনি বুলি কওঁ, আপোনালোকে কিবা কৈ নাজানো। তো আমি অলপ ঘুটি দিব লাগিব যাতে আমাৰ ডালখিনি যাতে মিক্স হৈ যায়, ধুনীয়াকৈ মচুৰ দাইলখিনি যাতে মিক্স হৈ যায়। তো অলম'ষ্ট আমাৰ বাঁহৰ গাজাৰ আঞ্জা সিজি গৈছে। তো অলম'ষ্ট আমি এতিয়া খাব পৰা হৈ গৈছোঁ আৰু। তো একদম ইজি চিম্পল ৰেচিপি হয়, আপোনালোকে ট্ৰাই কৰিব পাৰে ঘৰত বনাবলৈ। তো আজি থালিৰ নেক্সট ৰেচিপি হৈছে আমাৰ দাল পকৰা। তো দাল পকৰাৰ কাৰণে প্ৰথমে পিঁয়াজ কেইটামান কাটি ল'ম। বেছি নালাগে, এটা পিঁয়াজ হ'লে হৈ যাব, মই বেছি লোৱা নাই। তো আপুনি নিজৰ ইচ্ছামতে ল'ব পাৰে। তো নেক্সট নৰসিংহৰ পাত কেইটামান দি দিম, কাৰি পাতা লিভছ চপ কৰি পিনে দিব লাগিব। আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ দিব পাৰে। আপোনালোকে ডাইৰেক্টলি দিব পাৰে বা চপ কৰিও দিব পাৰে। তো মই চপ কৰি দিলোঁ। নেক্সট ধনিয়া পাত কেইটামান দি দিম। আপোনালোকে নিজৰ ইচ্ছাত বনাব পাৰে কেনেকৈ বনায়। তো মই নিজৰ ষ্টাইল বনাই আছোঁ আজি। তো নিমখ অকণ দি দিব লাগে সোৱাদ অনুযায়ী। অকণ হালধি, জলকীয়া কেইটামান, এতিয়া আমি গোটেইখিনি মিক্স কৰি ল'ম ধুনীয়াকৈ। তো এতিয়া ৰেডি। এতিয়া ফ্ৰাই কৰিব লাগে অকল।
তো তেল অকণ গৰম কৰি লওঁ আমি, ৰিফাইন অইল ইউজ কৰি আছোঁ মই। তো আমাৰ ডাল বুটাখিনি আমি ধুনীয়াকৈ গৰম তেলখিনি আমি দি দিম। So finally our pakora is ready, dal pakora is ready. Color to dhuniya aise. So our dal pakora is ready. তো আজি থাৰ নেক্সট ফাইনেল ৰেচিপি হৈছে আমাৰ কচু ফুল পিটিকা। কচু ফুল মেষ্টা টেঙাৰ লগত পিটিকা হ'ব। তো তাৰ কাৰণে আমি কচু ফুলৰ যোনটো ভিতৰত যোনটো থাকে ন, গুটি থাকে ন, সেইটো আমি গুচাই পেলাব লাগিব। তাৰ আমাৰ মেষ্টা পাতকেইটা এৰুৱাই ল'ব লাগিব। নেক্সট ধুনীয়াকৈ আমি কলপাত এখন ল'ম। এখন নহয়, দুখন, আৰু এখন লাগিব, তিনিখন। তো ধুনীয়াকৈ আমাৰ কাটি থোৱা কচু ফুল আৰু মেষ্টা টেঙাৰ পাতকেইটা আমি ধুনীয়াকৈ পাত এখনত দি পিনে আমি তাতে আদা নহৰু দুটামান, জলকীয়া দুটামান দি পিনে আদা নহৰু দিম। জলকীয়া কেইটামান দি ধুনীয়াকৈ কি কৰিব লাগিব চাই থাকক। ধুনীয়া কেইটামান দিব পাৰে আপোনালোকে, আপোনাৰ ইচ্ছা যি দিয়ে ন। নিমখ অকণ দিব লাগিব। এতিয়া ধুনীয়াকৈ পাতকেইটা টপলাই ল'ব লাগিব। ধুনীয়াকৈ টপলাই পিনে গাত দুটামান দিব লাগিব আমি। নেক্সট আমাৰ টপলাটো যাব আমাৰ টাৱাত যাব। তো মই টাৱাত শিকিম আজি আমাৰ কচু ফুলখিনি। তো টাৱাখন আমাৰ কচু ফুলৰ টপলাটো দি পিনে আমি ঢাকি দিব লাগিব। তো ঢাকি দি পিনি অলমষ্ট 15 মিনিটছমান থাকিব দিব লাগিব। নেক্সট আফটাৰ 15 মিনিটছ আমি আকৌ ওলোটাই দিব লাগিব। তো আৰু নেক্সট 10 মিনিট পিছত আমি আমাৰ পাতত দিয়া কচু ফুলখিনি আমি উলিয়াব পৰা হৈ গৈছোঁ এতিয়া। তো ধুনীয়াকৈ সিজি গৈছে, একদম ৰেডি হৈ গৈছে ধুনীয়াকৈ। স্মেল আহি আছে ধুনীয়াকৈ, ধুনীয়া।
তো চাওঁচোন কেনেকুৱা হৈছে এতিয়া খুলি মেলি চাওঁ তো আপোনালোকে চাই থাকক ধুনীয়া এটা আৰমা আহি আছে ধুনীয়াকৈ আমি এতিয়া অলপ কেঁচা তেল দি পেলাই আমি ধুনীয়াকৈ পিটিকি ল'ম এইখিনি তো এইটো অলমষ্ট ৰেডি হৈ গৈছে এতিয়া খাব পৰা হৈ গৈছোঁ আৰু আমি ধুনীয়াকৈ পিটিকি ল'ব লাগিব এইখিনি চ' ফাইনেলি আমাৰ থাল ৰেডি হৈ গৈছে তো এইটো হৈছে আমাৰ বাঁহৰ গাজাৰ আঞ্জা বেম্বুশ্বুট কাৰী নেক্সট ডাল পকৰা তো নেক্সট আছে আমাৰ এইটো হ'ল কচু ফুল পিটিকা আৰু ইফালে হৈছে নেপালী তিল চাটনি আপোনাৰ ডিছক্ৰিপশ্যনত ফুল লিংক পাই যাব ভিডিঅ' লিংক পাই যাব তো ইফালে হৈছে বেঙেনা শুকান জলকীয়া